ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল সকলোৰে। আজি মানে অলপ ঘৰত আমাৰ দেউতাৰ শ্ৰাদ্ধ আছে। দেউতা ঢুকোৱাৰ মানে আজি 13 বছৰ হ'ল। মই যেতিয়া HS ছেকেণ্ড ইয়াৰ ফাইনেল ইয়াৰ এক্সাম মানে ফৰ্ম ফিল আপ কৰিব গৈছিলোঁ, সেইদিনা মানে দেউতা ঢুকাইছিল আৰু তো আজি দেউতাৰ শ্ৰাদ্ধ। তো 13 বছৰ ৰানিং হ'ল। তো এতিয়া মানে বামুণ আহিছে, তো কাম চাম কৰি আছে, তাকে দেখাম আপোনালোকক চাব। তো আজিৰ দিনটো মানে আহিলে বহুত মনত পৰে দেউতাৰ কাৰণে, বেয়াও লাগে, কিন্তু কি কৰিব, উপায়তো নাই, থাকিবতো লাগিবই। তো চাই থাকিব আপোনালোকক। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, যিহেতু এতিয়া অলপ চাহ খাওঁ, চাহ খাব ওলাইছোঁ। এয়া চুজি, বুনিয়া ভুজিয়া, গোটেই ৰেডি কৰা হৈ গৈছে। এইফালে দাদাক পাৰচিত কৰাই আছে, শ্ৰাদ্ধ কৰাৰ আগতে পাৰচিত কৰাই নি, এইটো পাৰচিত কৰাই আছে। মানুহ তেনেকৈ মতা নাই, মানে ঘৰৰ যিখিনি আমাৰ মানে আলহী সেইখিনিকে কৈছে আৰু মায়ে দেখা পাইছে। এইফালে পুৰা চব্জি কাটাত ব্যস্ত। পিতৃ পিতামহ শ্ৰদ্ধেয় কনিষ্ঠ সৰ্ববিঘ্ন নাৰায়ণ নমঃ। তাতে পানী আছে না, তাতেতো জল আছে, জল দিয়ে জলত ভোজ সাধা, সুব্ৰমণ্যম জল দিয়ে জলত ভোজ সাধা, সুব্রমণ্যম হ'ব গাত দিবা নাগে তই। সেইফালেও দি, সেইটো ৰুমত দিছে তাতো। আশীৰ্বাদ দি ভক্তৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব